গ্যাস খতম হয়ে গেছে, বেলেগ এটা গ্যাস লৈ আছে। এই মাজে মাজে গালি দি থাকে বে। তোর প্রবলেম কি হয়েছে বে? প্রবলেম কি হয়েছে? মোক মানে 300 টাকা 320 টাকা মান দিছিলে, মানে বিল হয়েছিল 227 আর কেচাপর 3 টাকা 30 টাকা। আকৌ এবাৰ আহি গ'লো নতুন এটা ডমিনজৰ ভিডিঅ' লৈ পেলাই। যি মানে কিছুমান ইম্পৰ্টেণ্ট ডমিনজৰ কথাবিলাক ক'ম, মানে এটা অৰ্ডাৰত কেইটকা কৰি দিয়ে আৰু কিমানখিনি ডিষ্টেঞ্চ দিয়ে সেইবিলাক চব ক'ম মানে এই ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'খন চাই থাকিব। আৰু মই গৈ আছোঁ ষ্ট'ৰত, ডমিনজ কুমাৰপাৰা। চাইকেলটো বেয়া হৈছে কেইদিনমানৰ পৰা, এই আটকি ধৰে একেবাৰে। কিবা হৈছে নাজানো। মোৰ নচিবে বেয়া, চাইকেল কিয় বেয়া নহ'ব কওকচোন? নচিবে বেয়া মোৰ। জীৱনত বহুত কিবা হৰালোঁ, এতিয়া হৰাব ইচ্ছা নাই আৰু। বহুত কিবা হৰালোঁ জীৱনত। এতিয়া খালি কামত ফ'কাছ কৰিব লাগে। যিকোনো কাম কৰি আছোঁ, কিন্তু ফ'কাছ কৰি আগবাঢ়ি যাব লাগে। সেইটোৱে মোৰ উদ্দেশ্য এতিয়া। যি নহওক আগবাঢ়ি যাম আৰু এতিয়া আৰু ৰখি নাথাকোঁ। অৰ্ডাৰটো ইমেইল লৈছে। মোৰ অৰ্ডাৰটো লৈ পেলাই কেনেকুৱা লাগিলে? এইটো অৰ্ডাৰটো মোৰ লাগিব কলেজতে হয় চাগে, নাজানো কি কলেজ নাজানো, কলেজ লিখা আছে, লাগিয়ে গ'ল। আরে কেআরবি কলেজ। এটা অৰ্ডাৰ লাগিছিলে কেআৰবি কলেজৰ ওচৰত, এইটো ডেলিভাৰী কমপ্লিট কৰি দিলোঁ। আৰু এটা অৰ্ডাৰত মানে আমাক 20 টকাকৈ দিয়ে। ছেকেণ্ড এটা অৰ্ডাৰ লাগিছে, 2 নম্বৰ অৰ্ডাৰ, মানে দিনতে আহি গৈছোঁ আজি একেবাৰে। দিনত আহিলে নহয়, হেভি গৰম, সেইকাৰণে মই দিনত আহিব নোখোজোঁ। তথাপি আহি গৈছোঁ আজি, ক'ব নোৱাৰোঁ কি হয়। হেভি গৰম, পূৰা ঘামি গৈছোঁ, চাব পাৰি একেবাৰে। এটা প্ৰব্লেম হৈ গ'ল, দিনত অৰ্ডাৰ মাৰিব আহিছোঁ, কিন্তু এতিয়া গেছ খতম হৈ গ'ল। কি হ'ব বা নাজানো। গেছ ল'ব যাই আছোঁ, বেলেগ জেগাৰ পৰা লৈ আহি আছোঁ। এইটো গেছ লৈ ল'লোঁ। এতিয়া আমি ৰায়াবাৰী যাই আছোঁ। এইটো গেছৰ সলনি বেলেগ এটা গেছ লৈ আহিব। এইটো গেছ খতম হৈ গৈছে, এইটো মানে গেছ খতম হৈ গৈছে, বেলেগ এটা গেছ লৈ আছোঁ। এই মাজে মাজে গালি দি থাকে বে। তোৰ প্ৰব্লেম কি হৈছে বে? প্ৰব্লেম কি হৈছে? প্ৰব্লেম কি হৈছে তোৰ? গ্যাস খতম হয়েছে, দেখাবো লাগে নাকি একটু? ই পাগলা হৈ গৈছে গাইছ। আমার তো রেপুটেশন নাই। মই পাগলা কব হইছো? কথা ক'ব নিদিয়ে ই। হেভি গৰম গাইছ একেবাৰে, মানে ক'ব নোৱাৰোঁ একেবাৰে কি ক'ম। ভিডিঅ' বনাব গ'লে টেম্পাৰেচাৰ হাই বুলি দেখাই দিয়ে, ক'ব নোৱাৰোঁ। মানে মোবাইলটো বহুত গৰম হৈ গৈছে, টেম্পাৰেচাৰ হাই হৈ গৈছে। কি হ'ব, ভিডিঅ' নহ'ব চাগে। তো গেছ অনা হ'ল আৰু গেছ লগাই দিল। এতিয়া 4-5টা অৰ্ডাৰ আহি গৈছে। এতিয়া লাহে লাহে বনাই আছে। অলৰেডি ডিলে হ'ল, বহুত ডিলে হৈ গ'ল। কি কৰিব, উপায় নাই আৰু। গেছ নাই যিহেতু পিজ্জা বনাব নোৱাৰে, সেয়াই আৰু। এইটো মোৰ 3 নম্বৰ অৰ্ডাৰ। গৰমটো একেবাৰে গৰম, কিন্তু বহুত জামো লাগি আছে একেবাৰে। তোমাৰ ভিতৰত আহি এচিৰ হাৱা খাওঁ, এইটো চাব পাৰিছে। এচি চলি আছে। বাহিৰত বহুত গৰম ন, ভিতৰত ঠাণ্ডা একেবাৰে। এটা অৰ্ডাৰ মাৰি পেলাই এতিয়া 7 নম্বৰ অৰ্ডাৰ কমপ্লিট কৰি এটা অৰ্ডাৰ লৈ ল'লোঁ, মানে ছেকেণ্ড ফ্ল'ৰত যাব দি আছোঁ। তো মই ভাবিছোঁ কি জানা, এইটো মই ৰেগুলাৰলি আহি থাকিম। মানে আগতে মই আহিছিলোঁ সন্ধিয়া 8টামান বজাৰ পৰা ৰাতিপুৱা 4টালৈকে আছিলোঁ, কিন্তু মোৰ ইমানখিনি আগৰ নিচিনা মানে ইমান মানে ইনকাম নহয়। আগতে 3000 আগত গৈছিলে, মানে 8টা বজাত আহি পেলাই 4টা বজালৈকে থাকি পেলাই। কিন্তু আজিকালি কি হৈছে, 8টা বজাত আহি পেলেও মানে এসপ্তাহত 3000 টকা নহয়, মানে 2000 টকাও নহয়, মুস্কিল হৈ যায় কিবাকে মানে হয় আৰু। এতিয়া ভাবিছোঁ কি জানা, ৰাতিপুৱাৰ পৰা মানে ৰাতিপুৱা বুলি 11টা বা 12টা বজাত 12টাৰ দুপৰীয়া আহিম আৰু দুপৰীয়াৰ পৰা ৰাতিপুৱা 4টালৈকে থাকিম। আৰু এটা চেলেঞ্জ লৈ আছোঁ মানে নিজৰ ওপৰতে। এতিয়া নকওঁ বাৰু, পিছত চাব পাৰিব, ঠিক আছে।
এইটো অৰ্ডাৰটো 9 নম্বৰ, সেই 9 নম্বৰ অৰ্ডাৰটো দি পেলাই মানে 9 নম্বৰ অৰ্ডাৰটো দি পেলাই মই ঘৰত যাম। ভোক লাগিছে, অলপ ভাত খাব যাম আৰু অকণ দেৰিকৈ ভাত খাম। মানে ধৰি লওক এতিয়া 6টা বাজে ন, 6টা বজাত যাই পেলাই 6:30 মানত ভাত খাম। খাই পেলাই আকৌ 7টা মানত আহি যাম। লিফ্টটো নাই বোলে, খোজকাঢ়ি যাব লাগিব, উপায় নাই। বলক খোজকাঢ়ি যাব, লিফ্ট নাই, 4 যাব দিছে, খোজকাঢ়ি যাই আছোঁ পেডেল মাৰি। কি কৰিব, কিছুমান জেগাত তেনেকুৱা থাকে, কষ্ট থাকে আৰু উপায় নাই। অৰ্ডাৰটো দি দিলোঁ, এতিয়া মই গৈ আছোঁ ঘৰত। মানে ডাইৰেক্ট তাৰে পৰা ষ্ট'ৰৰ পৰা ঘৰত গুচি যাম আৰু তাৰপিছত ভাত চাত খাই পেলাই আকৌ আহিম। মানে 9টা অৰ্ডাৰ মাৰি পেলাই ঘৰত যাই আছোঁ। মোবাইলতো চাৰ্জ নাই ইমান এটা। এতিয়া ঘৰ আলোঁ, ভাত চাত খালোঁ, অলপ ৰেষ্ট কৰি আছোঁ, গা পা ধুলোঁ। তো এতিয়া ওলাই যাম, 8টা বাজে, বলক যাওঁ। 8টা বজাত ওলাই আহিছোঁ, এতিয়া যাই আছোঁ, আধা ৰাস্তাতে পালোঁ। আৰু এইবাৰ জীৱনত হেভি প্ৰব্লেম ফেচ কৰিম, কি বা হয় নাজানো, প্ৰব্লেম ফেচ কৰি যাম। আহি পাই গ'লোঁ ডমিন'জ। দিনত কাম কৰিলোঁ, এতিয়া ৰাতি কাম কৰিম। বলক পূৰা ৰাতি কাম কৰিব লাগিব এতিয়া। মই এতিয়া এটা ল'ৰাক দেখাই আছোঁ, এই ল'ৰাটো ইমান গন্দা গন্দা কথা কয় ন, কি ক'ম আৰু, দেখিলে মানে লাজে লাগে, শুনিলে মানে লাজ লাগে। এইটো ল'ৰাটো পূৰা গন্দা গন্দা কথা কয়, একেবাৰে ক'ব নোৱাৰি। প্ৰথম অৰ্ডাৰ লাগিছিলে এটা, লাগিছে তো এইটো দিব আহিছোঁ। শান্তিপুৰটো কমপ্লিট কৰি দিলোঁ। ছেকেণ্ড ফ্ল'ৰত দিব আহিছিলোঁ, এইটো চাব। বলক এতিয়া যাওঁ আৰু। ইয়াতে এটা অৰ্ডাৰ দিব আহিছিলোঁ, ৰখি আছোঁ, ল'ৰা আহি আছে। ইয়াতে কেচাপ লাগে, কেচাপ নহ'লে পিজ্জাই নলয়। বিল হৈছিলে 230 টকা আৰু কাষ্টমাৰে মোক দি আছে এইটো। হা, তো এই মোক মানে 300 টকা, 320 টকামান দিছিলে। মানে বিল হৈছিলে 227 আৰু কেচাপৰ 30 টকা, 230 টকা হ'ব লাগে আৰু মোক দিছে 320 টকা, 21 টকা দিছে। মই পাহৰি গৈছিলোঁ, ফোনতে 100 টকা বেছি দিয়া গ'ল। 100 টকা, ছাৰ সেইটো মই আকৌ 100 টকাটো ঘূৰাই দিছোঁ তাক। মানে কষ্টকৰ পইচা ন, সেই আৰু কাৰো পইচা মাৰি খাব নালাগে। মই 100 টকা দি দিছোঁ। এনেকুৱা মই বহুতৰে এনেকুৱা হৈছিলে, মই দি দিছোঁ পিছত। সেই আৰু থেংক ইউ আপোনাক। ঠিক আছে, ৰিটাৰ্ণ কৰি দিয়ক। ঠিক আছে। তো এনেকুৱা মানে বেলেগৰ পইচা দি দিব লাগে যদি বেছিকৈ দিয়ে। সেই আৰু মোৰ তাতে 100 টকা দিছিলে বেছিকৈ, মই ঘূৰাই দিছোঁ, কাৰণ বেলেগৰ পইচা খাই লাভ নাই না। 100 টকা খাবা, কেতিয়া সেই 1000 টকা গুচি যাব, 100 টকাৰ বদলি 1000 টকা গুচি যাব। এতিয়া আৰু এটা অৰ্ডাৰ লাগিছে, মানে মই যাব লাগিব এইটো কি বুলি কয়, তোমাৰ পৰা পাৰ হৈ পেলাই নাৰায়ণ নগৰ ফালে অৰ্ডাৰটো লাগিছে, সেইটো দিব যাওঁ। মানে মই চাইকেল দি কৰি আছিলোঁ, এতিয়া মানে মই আকৌ গাড়ী লৈ লৈছোঁ। মানে কেতিয়াবা গাড়ী, কেতিয়াবা চাইকেল আৰু সেই আৰু যাওঁ আৰু তাতে অৰ্ডাৰটো কমপ্লিট কৰি দিব। এতিয়া আকৌ যাই আছোঁ ষ্ট'ৰত। মানে এতিয়ালৈকে সন্ধিয়া আহি মানে 3টা-4টা অৰ্ডাৰ মাৰিলোঁ আৰু লাহে লাহে কৰি মাৰি আছোঁ। আৰু কি ক'বি আৰু, সেই জীৱন চলি আছে, দিনে ৰাতি কাম কৰি আছে, কিবা হয় আজিকালি। কি বা হ'ল, মানে দিনত অৰ্ডাৰ অহা কৰিছে, কিন্তু ৰাতি একেবাৰে কম অৰ্ডাৰ আহে, মানে ইমান এটা অৰ্ডাৰ নাহে। মানে সেই কেইদিনমানৰ পৰা মানে 5টা, 6টা, 7টা, 8টা কৰি অৰ্ডাৰ মাৰি আছিলোঁ ৰাতি। কিন্তু দিনত ভালেখিনি অৰ্ডাৰ মাৰিছোঁ, 9টামান মাৰিছোঁ। ইচ্ছা কৰিলে আৰু 10টা, এটা মাৰি পেলাই 10টা হৈ গ'লা হয়। তো ভাত খাব গুচি গ'লোঁ ন। তো এতিয়া মানে 8টা বজাত আহিছোঁ, 8টাৰ পৰা এতিয়া 12টা বাজে, মাত্ৰ 5টা অৰ্ডাৰে হৈছে। কি ক'ম আৰু, উপায় নাই আৰু, সেই আৰু। তো এতিয়া মানে কৈ আছোঁ, আমি এটা অৰ্ডাৰত কিমান টকা কৰি পাওঁ আৰু আমাক ডিষ্টেঞ্চ কিমানখিনি দিয়ে। মানে ধৰি লওক আমাৰ ডমিন'জৰ পৰা ডিষ্টেঞ্চ এটা থাকে ন, অৰ্ডাৰটো দি পেলাই আকৌ আমি ডমিন'জত আহিব লাগে। মানে আমি ধৰি লওক 3 কিলোমিটাৰলৈকে ডিষ্টেঞ্চ থাকে আমাৰ। 3 কিলোমিটাৰ বেছি যাবই নালাগে, কেতিয়াবা 2 কিলোমিটাৰ, 1 কিলোমিটাৰ, 1.5 কিলোমিটাৰ, এনেকুৱা কেতিয়াবা 3 কিলোমিটাৰ যাব লাগে আৰু সেই আৰু আমাক দিয়ে এটা অৰ্ডাৰত 20 টকাকৈ দিয়ে।
আমি অৰ্ডাৰটো ডেলিভাৰী কৰি আকৌ ষ্ট'ৰত ডমিন'জ ষ্ট'ৰত আহিব লাগে আৰু ৰখি থাকিব লাগে। আকৌ অৰ্ডাৰ লাগিলে আকৌ লৈ যাব লাগে। মানে পিজ্জা বনোৱা মানুহটো বেলেগ থাকে, তাতে বনাই দিয়ে আৰু পেকিং কৰি দিয়ে, সিহঁতে মানে চব কৰি দিয়ে আৰু আমি পিজ্জাটো লৈ পেলাই খালি ডেলিভাৰী কৰিব লাগে। সেইটোৱে কাম আমাৰ, বাকী একো নহয়। কিছুমানে জানিব খোজে ন কেনেকুৱা ধৰণৰ কাম। মানে কি হ'ল, মই মানে ভিডিঅ' বনাব পাহৰি গৈছিলোঁ। মানে অৰ্ডাৰ দি পেলাই শুই গৈছিলোঁ একেবাৰে 4টা বজাত। এতিয়া 6টা বাজে, মানে ভালমতে টোপনি মৰাব পৰা নাই। এতিয়া ঘৰত যাই পেলাই আকৌ টোপনি মাৰিম। মই অৰ্ডাৰ কেইটা মাৰিম মানে দিনত 9টা মাৰিলোঁ আৰু ৰাতি 10টা মাৰিলোঁ, টোটেল 19টা মাৰিলোঁ। আৰু আজিও ট্ৰাই কৰিম। ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। বাই বাই, এইখিনিয়ে আৰু আজি।